এয়া এছকে ফাৰ্মিং টিপ চেনেল। সকলো কৃষক বন্ধুক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক দিয়া প্ৰতিশ্ৰুতিৰ দৰে এয়া পুনৰাই আপোনালোকৰ আগত হাজিৰ হৈছোঁ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'ত জনাম কিদৰে কম খৰচতে অৰ্থাৎ অতি কম খৰচতে কিদৰে এখন গঁৰাল নিৰ্মাণ কৰিব পাৰি। সঁচা কথাত ক'বলৈ গ'লে এখন ব্যয়বহুল গঁৰাল নিৰ্মাণৰ খৰচতে এখন কম ব্যয়ৰ গঁৰাল নিৰ্মাণ কৰিও সিমান টকাৰে গাহৰি কিনিও পুহিব পাৰি। গঁৰাল নিৰ্মাণৰ আগতে মন কৰিবলগীয়া কিছু কথা। পানী জমা নোহোৱা ওখ ঠাই গঁৰাল নিৰ্মাণৰ বাবে প্ৰয়োজন ৰ'দঘাই ঠাই। উত্তৰা দক্ষিণাকৈ নিৰ্মাণ কৰা গঁৰাল গাহৰি ৰাখিবৰ বাবে উপযোগী। পুৱাৰ ৰ'দ আৰু আবেলিৰ ৰ'দ মজিয়াত পৰাটো অতি আৱশ্যক। শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান যোগান ধৰে বেলিৰ তাপ। বেলিৰ তাপে মজিয়াত থকা ভেঁকুৰ বীজাণু আদিক মাৰি মজিয়াখন বীজাণুমুক্ত কৰি ৰাখে। এয়া আপোনালোকে দেখিবলৈ পাইছে কিছু পুৰণি গাহৰি গঁৰাল। গঁৰালখনৰ দৰে পুৰণি কিছু মোৰ অভিজ্ঞতাও, গতিকে মোৰ অভিজ্ঞতা যি সম্ভৱ জনাম আপোনালোকক। গতিকে আপোনালোকে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক দি মোক উৎসাহিত কৰিব। এয়া আপোনালোকে দেখিবলৈ পোৱা গঁৰালখন অতি কম খৰচত নিৰ্মাণ কৰা এখন গঁৰাল। গঁৰালখনৰ বহল 12 ফুট, দীঘল 40 ফুট। গঁৰালখন ভাগ কৰা হৈছে 5টা কোঠাত। প্ৰতিটো কোঠাৰ বহল 8 ফুট, দীঘল 12 ফুট। 8-12 বৰ্গ ফুট এখন গঁৰালত ৰাখিব পৰা যায় পোৱালিসহ এজনী গাই গাহৰি। ডাঙৰ কৰিব পাৰি 7-8টা গাহৰি পোৱালি। বেৰৰ বাবে লগোৱা হৈছে গোটা বাঁহ। লগোৱা হৈছে 3 টুকুৰাকৈ বাঁহ। কোঠাৰ বাবে ব্যৱহাৰ কৰা হৈছে পেলনীয়া কাঠ। পেলনীয়া বাকলিৰ ভালৰ কাঠ ব্যৱহাৰ কৰা হৈছে বেৰৰ কোঠাত। 1 ফুট 3 ইঞ্চি উচ্চতাত নিৰ্মাণ কৰা হৈছে ভেটিখন। পুতি দিয়া হৈছে 3 ইঞ্চিমান গভীৰতাত। 2 ইঞ্চি ডাঠকৈ নিৰ্মাণ কৰা হৈছে মজিয়াখন। কৰি দিয়া হৈছে কিছু হেলনীয়া। এচুকত দিয়া হৈছে দানা পানীৰ পাত্ৰ। মলমূত্ৰ পানী ওলাই যাব পৰাকৈ দিছে এখন সৰু নলা। পৰিবলৈ দিয়া হৈছে 12 ফুট আঁতৰৰ এখন সৰু খাল। ছালৰ বাবে ব্যৱহাৰ কৰা হৈছে টকৌপাত। খেৰ বা টকৌপাত গঁৰালৰ বাবে অতি উপযোগী। আপুনিও এনে এখন গঁৰাল নিৰ্মাণ কৰিব পাৰি অতি কম টকাৰ বিনিময়ত। আপুনি লাভ কৰিব পাৰি 8-12 বৰ্গ ফুট এখন গঁৰাল মাত্ৰ 4,600 টকাত। তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব শিল বালি আধা ট্ৰেক্টৰ। তাৰ বাবে খৰচ হ'ব 550 টকা বা প্ৰয়োজন হ'ব 12 ডাল। 12 ডালত 50 টকাকৈ 600 টকা। টকৌপাত কিনাত খৰচ হ'ব বান্দিলত 150 টকাকৈ, 5 বান্দিলত 750 টকা। মিস্ত্ৰী খৰচ 5 দিনত 500 টকাকৈ 2,500 টকা। অন্যান্য ধৰা হৈছে 200 টকা। মুঠ 4,600 টকা। 4,600 টকাত লাভ কৰিব আপুনি এখন গঁৰাল। গতিকে বন্ধুসকল, আশা কৰোঁ আজিৰ এই তথ্যৰ যোগেদি আপোনালোক উপকৃত হ'ব। এই ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ জনাই চেনেলখন আগুৱাই নিয়াত সহায় কৰিব। তেন্তে ধন্যবাদ। আপোনালোকৰ সফলতা কামনা কৰি আজিলৈ আহিছোঁ।